হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আজি আমাৰ ঘৰত বনিব মাছৰে আইটেম চব। আৰু এয়া দেখিছেনে ৰৌ মাছ ভাজি আছে, আৰু এয়া হৈছে ওলকবি আৰু আলুৰ জোল বনিব। আৰু এয়া পিছফালে মায়ে বনাই আছে গৰৈ মাছৰ পিটিকা। আৰু এয়া মায়ে মাছটো পূৰা হৈয়ে গ'ল প্ৰায়। আৰু এয়া মই লগত লৈছোঁ ধনিয়া, পিঁয়াজ আৰু জলকীয়া। আৰু এইটো যে কাটা বাচিবলৈ বহুত টান হয়, কিন্তু খাবলৈ বহুত টেষ্টি হয়, কাৰণ যিমান কষ্ট সিমান টেষ্টি ন। আৰু এই আঞ্জাখন ৰেডি হৈ গ'ল। আৰু এয়াৰ লগত আছে অৰি ভাজি। আৰু এই পিটিকাখনৰ যোগাৰ কৰি আছোঁ মই। আৰু ইয়াত খাৰো দিছোঁ অলপ, তেতিয়া বেছি ভাল লাগে খাই। আৰু এয়া আছে মিঠাতেল। আৰু এইখন আছে আজিৰ থালিখন, খাবলৈ আছে বহুত ধুনীয়া আছিল। আৰু এনেও ঠাণ্ডাৰ দিনত গৰমত মানে ঠাণ্ডাত আৰু এইবিলাক পুৰা পিটিকা খাই বহুত ভাল লাগে। আৰু এয়া মই টেষ্ট কৰি আছোঁ। আৰু এয়া দেখিছেনে মই মাছৰ পিচটো ইমান ডাঙৰকৈ লৈছোঁ, সেইকাৰণে আপোনালোকক দেখাই দিছোঁ। আৰু আজিলৈ আহিছোঁ দেই, বাই।